নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ ঔটেঙা আৰু কচুৰে মাছৰ আঞ্জাৰ এটা ৰেচিপি। গতিকে আহকচোন চাওঁ কেনেদৰে বনাইছোঁ। প্ৰথমতে মই মাছ 3ডোখৰ ফ্ৰাই কৰি লৈছোঁ, যিহেতু মই 2জন মানুহৰ কাৰণে বনাইছোঁ আৰু মাছ ফ্ৰাই কৰাটো মই দেখুওৱা নাই। তো মই ফ্ৰাই কৰি লৈছোঁ 3ডোখৰ। আৰু এইফালে মই কচু, আলু আৰু বিলাহী এই 3টা বস্তু মই বইল কৰি লৈছোঁ। বিলাহীটো মই গোটাকৈ দি দিছোঁ আৰু এনেদৰে বইল কৰি লৈ আৰু ইফালে কেৰাহীত মাছ ভজা তেলখিনিতে মই পাঁচফোৰণ দি দিছোঁ আৰু তাতে দিছোঁ পিঁয়াজ, আদা আৰু নহৰু একেলগে মই খুন্দি লৈছোঁ খুন্দুনাত আৰু এইখিনি দি পিনে অলপ দেৰি ভাজি লৈছোঁ। বেছিকৈ ভাজিব নালাগে, নহ'লে ডেৰা ডেৰা লাগিব। ৰঙচুৱা নপৰিলেও হ'ব। আৰু ইয়াতে মই দি দিছোঁ হালধি আৰু ভালদৰে লৰাই দিছোঁ। ভালদৰে লৰাই থাকিব আৰু বেছিও ভাজিব নালাগে, নহ'লে হালধিখিনি দেৰি যাব। আৰু এতিয়া মই ইয়াতে দি দিছোঁ বিলাহীটো যিহেতু বইল কৰিয়ে লৈছোঁ, গতিকে কোমলে হৈ আছে আৰু ইয়াত দিয়াৰ লগে লগে এনেকৈ তেনেদৰে ভাঙি দিছোঁ আৰু ভাঙি দি এইখিনি অলপ দেৰি ভাজি ল'লে হ'ল আৰু দি দিম জোখমতে নিমখ। এয়া চাওক, বিলাহীখিনি সম্পূৰ্ণ ভাঙি গ'ল আৰু ইয়াত এতিয়া বইল কৰি থোৱা কচু আৰু আলুখিনি মই দি দিম। ভালদৰে লৰাই দিব। সিজি আছে, আলু আৰু কচু গোটেইখিনি সিজি আছে আৰু লৰাওঁতে যদি ভাঙিও যায় আৰু অলপ ভাঙি গ'লেও একো নাই, খাবলৈ ভাল লাগে, বেয়া নালাগে। সেয়া চাওক, কচুবিলাক ধুনীয়াকৈ সিজিছে আৰু এনেদৰে মই অলপ দেৰি ঢাকোন নমৰাকৈ এনেকৈ লৰাই থাকিম আৰু চাওক এয়া। আৰু এতিয়া মই ইয়াতে দি দিম পানী, গৰম পানী দিছোঁ। এয়া চাওক, খাবলৈ বিৰাট ভাল হয়, এবাৰ বনাই চাব আপোনালোকে। আৰু এতিয়া মই ইয়াতে দি দিম কাটি থোৱা ঔটেঙাকেইডোখৰ কটা অলপ দেৰি হোৱাৰ কাৰণে ৰঙা পৰি গৈছে, কিন্তু সেইবুলি বেয়া নহয় আকৌ দেই। মই কটা অলপ টাইম হোৱাৰ কাৰণে অকণমান ৰঙা পৰি গৈছে। আৰু এই ঔটেঙাকেইডোখৰ দিয়াৰ পাছত এনেদৰে ঢাকন লগাই অলপ সময় সিজিবলৈ দিম। তাৰপিছত উতলিব ধৰিছে আৰু জোলকণো ক্ৰমান্বয়ে ডাঠ হৈ আহিছে, যিহেতু কচু দিয়া আছে। আৰু এতিয়া মই ইয়াতে মাছকেইডোখৰ দি দিম আৰু পুনৰ ঢাকন লগাই লগাই সিজাই ল'ম। এয়া কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰাকৈ বিৰাট টেষ্টি হয় খাবলৈ, যিহেতু ঔটেঙাটো দিয়া আছে, গতিকে অলপ টেঙা জোলকণ। এয়া চাওক, মই দেখাইছোঁ, বিৰাটেই টেষ্টি হয়। আপোনালোকে যিসকলে খোৱা নাই এবাৰ ট্ৰাই কৰি চাবচোন, বহুত ভাল পাব। ধন্যবাদ।